এভৰিৱান গুড মৰ্নিং চিম্পুল আছামিজ ব্লগ ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হ'ল যে বাগানত আজি খাৰ দি আছোঁ সেইটোৱে, আৰু ভিডিঅ'টো মানে খাৰ কেনেকুৱা দিব লাগে, খাৰকেইটা কি কি মই আপোনালোকক দেখুৱাই আছোঁ। খাৰকেইটা হ'ল ইউৰিয়া আৰু MOP, এইটো মিক্স কৰি দিব লাগে। তো বলক মই দেখুৱাই আছোঁ। ইউৰিয়া এই বাল্টিঙত আছে, মিক্স হৈ আছে, মানে এইটো ইউৰিয়া বগা বগাকেইটা, এই গুটি গুটিকেইটা এয়া দেখিবলৈ পাইছে। এইকেইটা এয়া ইউৰিয়া, আৰু এই ৰঙা ৰঙাকেইটা, এই ৰঙা ৰঙাকেইটা MOP। এইটো মিক্স কৰি মানে গছৰ গুৰিত দিব লাগে, ৰাউণ্ডকৈ দিব লাগে। কেনেধৰণে দিয়া হৈছে মই দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছে, এয়া কেনেকুৱা ৰিং কৰি দিছে, এনেকুৱা চিষ্টেমত দিব লাগে। তো মই দেখুৱাই দি আছোঁ কেনেকুৱা দিছে বাৰু। এয়া কেনেকুৱা ৰিং কৰি দি আছে, মানে ৰাউণ্ড কৰি দি আছে। এয়া চাওক, তামোল গছৰ গুৰিটো দিছে। এয়া মানে যিকোনো খাৰ বাগানত দিলে তামোল পুলিকেইটাতো মানে দিব পাৰি। আৰু ছাইডত ৰোৱাখিনি গছখিনি মাজতো আছে বাৰু, এয়া মাজৰ ভাগতো আছে। তো সৰু গছ কাৰণে, মোটা নহয় কাৰণে, সেইটো কাৰণে ৰিং কৰি দিয়া হৈছে, মানে ৰাউণ্ড কৰি দিয়া হৈছে। মোটা থাকিলে আপোনাৰ গছকেইটা গুৰিকেইটা মোটা থকা হ'লে, ইমান মানে শকতকৈ থকা হ'লে সিঁচি দিলে হ'ল, ডাইৰেক্ট গছৰ গুৰিয়ে গুৰিয়ে সিঁচি দিলে হ'ল। মানে গুৰিত লাগিলেও তেতিয়া একো নহয়। এতিয়া ঘপককৈ যদি দি দিয়ে নহয়, গছকেইটা মৰি যোৱাৰ চান্স থাকে। আৰু যোৱাবাৰ কি হ'ল, তেনেকুৱা দিছিলে, ডাইৰেক্ট সিঁচি দিছিলে, মানে তেতিয়া কি হৈছিলে, মানে গজালি এনেকুৱা সৰু সৰু আহিছে। এয়া চাওক, এনেকুৱা সৰু সৰু আহি থকা সময়তে গজালিকেইটা নিজে মৰি গ'ল। এতিয়া গুৰিত প্ৰব্লেম বুলি ঔষধ দিয়া হ'লে সেইটোও নহ'ল, তেতিয়াও নাবাচিল। কিছুমান গছ বাচিল বাৰু, তো পিছতে গম পোৱা গ'ল যে খাৰটোহে দিয়া গণ্ডগোল হৈছে। কাৰণ গছৰ গুৰিকেইটা মজবুত হোৱা হ'লে তেতিয়া টেনশ্যন নাই, মানে সিঁচি দিলেও কথা নাই। এতিয়া ইমান মোটা নহয় যে, সেইটো কাৰণে আপোনাৰ ৰাউণ্ড কৰি দিয়া হৈছে। আৰু ভালকৈ বাগান কৰিম বুলি ক'লে, আপোনাৰ নতুনকৈ যদি পুলি লগাই আপুনি বাগান এটা বনাব বিচাৰে, তেন্তে সেইটো 6 মাহত পাত দিব পাৰিব। তাত লাগি থাকিব লাগিব ঔষধ পাতি দি, কিন্তু খৰচ হ'ব। সেই বুলি আপুনি যদি ভয় খালে নহ'ব। তো ফ্ৰেণ্ডছ, যোৱাকালি মই ৰাতি মানে মেলা চাবলৈ গৈছিলোঁ। তাত মীনা বজাৰ আহিছিলে, আৰু মীনা বজাৰত বাৰু মই চকৰিত, ডিছ, এইবিলাক ট্ৰেইন এইবিলাকত উঠা নাছিলোঁ। আৰু লগৰকেইটাই উঠিছে, সেইকেইটা মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ মীনা বজাৰটো কি কি আহিছিলে। তো চিম্পুলকৈ মই দেখুৱাই দি আছোঁ কি কি মানে লগৰকেইটাই উঠিছিলে, ক'ত ক'ত উঠিছিলে, আৰু কি কি আহিছে। তো বলক মই দেখুৱাই আছোঁ।
একদম নরমাল Imatuwe kumato bayu gila. Oh my god. Cup, udah ada sini ya. Oh maman satu ini. Masa masa aja. Baik. Kecap. Ada ucap. Gua nak kerja. ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।